নগাঁৱত তো ৰাইজৰ সুনামি চলি আছে জনতাৰ সুনামিত এবাৰ বিজেপি প্ৰশ্ন চোৱাটো একেবাৰে চূড়ান্ত হৈছে আৰু আজিৰ পৰা 5 দিনৰ আগতে প্ৰদ্যুৎ বৰদলৈ এই নগাঁও লোকসভা সমষ্টিত 2 লাখ ভোটত জিকিছে এতিয়া যিমান নিৰ্বাচনৰ ওচৰ চাপিছে সিমান সংখ্যা আৰু বাঢ়ি গৈ আছে 2ৰ পৰা 3 হ'ব মোৰ বিশ্বাস আছে আৰু এইবাৰ ৰাইজে অসমৰ জনগণে উজনি হওক নামনি হওক ধৰ্মীয় সংখ্যালঘু ৰাইজ হওক সংখ্যাগুৰু হওক সকলোৱে এটাই সিদ্ধান্ত লৈছে যে জাতিক কৰা অন্যায়ৰ উত্তৰ আমি দিম সাধাৰণ জনতাক যি অত্যাচাৰ কৰিছে অন্যায় কৰিছে খোৱা বোৱা সামগ্ৰীৰ দাম বঢ়ায় কৰ কাটল বঢ়ায় মাটিৰ খাজানা বঢ়ায় বিদ্যুতৰ মাচুল বঢ়ায় বিদ্যুতৰ মূল্য বঢ়ায় দৰৱৰ দাম বঢ়ায় তাৰ উপৰিও মানুহৰ গণতান্ত্ৰিক অধিকাৰ নাইকিয়া কৰি তেওঁলোকে নিজৰ ইচ্ছামতে ব্লেকমেইলিং কৰি কাৰোবাক গুলিয়াইছে ধৰ্মীয় সংখ্যালঘুক লক্ষ্য কৰি তেওঁলোকে উচ্ছেদ কৰিছে ধৰ্মীয় সংখ্যালঘুক লক্ষ্য কৰি তেওঁলোকে ভৰিৰ তলত গুলিয়াইছে এতিয়া প্ৰশাসন নাই চৰকাৰ নাই এতিয়া জংগল ৰাজ আৰু এই জংগল ৰাজৰ চৰ্দাৰ হ'ল হিমন্ত বিশ্ব শৰ্মা গতিকে ৰাইজে গণতন্ত্ৰ বিচাৰিছে কাৰণে গণতন্ত্ৰ ঘূৰাই আনিবৰ কাৰণে দেশৰ গণতন্ত্ৰ সুৰক্ষিত কৰিবৰ কাৰণে দেশৰ সংবিধান সুৰক্ষিত কৰিবৰ কাৰণে দেশৰ স্বতন্ত্ৰ সাংবিধানিক অনুষ্ঠানবোৰৰ স্বতন্ত্ৰতা ৰক্ষা কৰিবৰ কাৰণে এইবাৰ ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোট দিছে আৰু বিজেপিৰ বিৰুদ্ধে ভোট দিব গতিকে আজি এই নিৰ্বাচনী সভাত ৰাইজৰ যিটো উৎসাহ আমি দেখিছোঁ বা যোৱা 2-3 দিন মই ইয়াত প্ৰচাৰ চলাইছোঁ এই সময়ত নগাঁৱত মানুহৰ যিটো উৎসাহ সেইটোৱে প্ৰমাণ কৰে যে এইবাৰ ৰাইজ বিজেপি RSS সাম্প্ৰদায়িক শক্তিয়ে কৰা সাম্প্ৰদায়িকতা জাতিক কৰা অন্যায়ৰ বিৰুদ্ধে এবাৰ ভোটদান কৰে আপোনালোকে সকলোৱে গম পায় এতিয়া যোৰহাটত অৱস্থা কেনেকুৱা ডিব্ৰুগড়ত অৱস্থা কেনেকুৱা মানে বিজেপি হিলি যোৱা বুলি কয় যে বিজেপি এবাৰ একদম লৰি গৈছে তেওঁলোকৰ যিটো ডাংকুক মৰা যিবোৰ কথা 14খনৰ ভিতৰত 14খনে জিকিম বুলি কৈছে নহয় প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নিশ্চিতভাৱে 2খন নাইকিয়া হৈছে 14 - 2 হৈছে 12 এনেকৈ 2খন কমি থাকিব 2খন 4খন কমি থাকিব গতিকে হিচাপ তেওঁলোকৰ অংক এবাৰ ইফাল সিফাল হৈছে অংকত তেওঁলোকৰ এবাৰ মানে বেমেজালি লাগিছে চব জনতাই যেতিয়া মন কৰে কোনোবাই অপপ্ৰচাৰ চলায় হিমন্ত বিশ্ব শৰ্মাই অপপ্ৰচাৰ কৰাই হৰুৱাব পাৰিব নেকি এইবোৰ অপপ্ৰচাৰ চলাই থাকিব তেওঁ জনতাই সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল অহংকাৰত মত্ত হৈ পাহাৰৰ উচ্চ শিখৰত আছে সেইসকলক নমাই আনিব সেইসকলক নমাই মাতিলে আনিব এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে ভনিয়াৰ পৰা আমি কৈ আছিলোঁ যে কাজ জাপি দি বিদেশী সংস্থাপন কৰিব আৰু চাকমাসকলক সংস্থাপিত কৰিব গতিকে ইয়াৰ বিৰুদ্ধে আমি ৰাইজে সকলো ঐক্যবদ্ধ হৈ আছোঁ তাৰ বিৰুদ্ধে যুঁজি আছোঁ আৰু যুঁজি থাকিম